हेलो एवरीवन मैं राजमीन और आपनालोके चाइছে मोर चेनेल राजमीन आहमेद ब्लॉग मोर नतुन এটা ভিডিও লৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছো তো আজি গৈ আছো পিকনিক খাবলৈ বুলি বলক আৰম্ভ কৰো तो 26 জানুৱাৰী যেহেতু জলাহ মেইন আপোনালোকে জুনে জুনে ইয়াত আহিছে তো গম পাইছে চাগৈ তো আমি আহি পাই গলোহি ইয়াতে আমি চৌকা খানা আৰম্ভ কৰি আছো মানে আমি নহয় আৰু মানে মাহতে দাদাহতে তাৰপিছত ব্ৰেকফাষ্ট কৰিলো apa koni খাবি না না খাবা মামা কনি খাবা তুমি খাবো ৰ চা ভাঙি দিলো মামাক দেখুৱা মামা খোৱা কথা ক'ব নোৱাৰা হ'ল তো এইফালে আমি চাহ খাই আছো তো ইয়াত ব্যাকগ্ৰাউণ্ডৰ কথাবিলাক দিব নোৱাৰিম কাৰণ কপিৰাইট লাগি যাব ইয়াত বহুত মানুহ খানা খাব আহিছে সব তো বহুতো গান বাজি আছে তো এইফালে আমাৰ খানা লাহে লাহে ষ্টাৰ্ট হৈ আছে আমাৰ এইফালে বেৰি দিলো আমাৰ পাৰ্টিটো এনেকৈ আমি কাপোৰ দি সাইডটো বেৰি দিলো এতিয়া ইমান মানুহ আহা নাই বাৰু আহা নাই মানে আহিছে বহুতো কিন্তু মানে যোৱাবাৰ যিমানখিনি মানুহ হৈছিল তাতকৈ মানে দুগুণহে আহিছে আৰু ইয়াত মানে একে লাষ্টৰ সময়লৈ বেছি মানুহ আহি গ'ল খোৱাতকৈ খাবলৈ আহাতকৈ মানে ইয়াত চাবলৈ আহাটো মানুহ বেছি যেহেতু ঘৰৰ ওচৰতে হয় সবে আবেলি নিজৰ নিজৰ ঘৰতে খানা খাই পেলাই কিছুমান চাব আহে আৰু কিছুমানে খাব আহে আৰু আমাক তামুলে খোৱাবলৈ দিছে দেই আমাক তামুলে বাইকৰ ৰেচ আছে ক'বাত চাগে খবৰ লেভেল কি মই খুৱাই লেভেল দিছে এফালে আকৌ কিছুমানে ডাম্পাৰ লৈ আহিছে দেই এই খানা খাব ডাম্পাৰ মানে মাটি খানা জেচিবি গাড়ী সকলোবোৰ লৈ আহি ইয়াত ডান্স কৰি আছে তাৰপিছত আমি ঘূৰি পকি আহি দেখিলোঁ এইফালে পিঁয়াজ কাটি আছে মানে খানা বনাই আছে আৰু আৰম্ভ কৰি আছে বনাবলৈ বনি আছে আৰু এইটো কলিজা শুনা আৰু হাঁহখিনি ক'ত এয়া আলু কাটি থৈছে তাৰপাছত এইফালে মিছল খাই আছোঁ আমি চবেই মামা মামা বেলনটো ফুটাই দিওঁ তাৰপাছত এইফালে মাজে মাজে আকৌ তৰকাৰী নিমখ টেষ্ট কৰি আছোঁ মানে মই এইটো ষ্টাৰ্ট দেই নিমখ টেষ্ট কৰাৰ তাত এয়া ৰান্ধনি মামা কি কৈছা তুমি দিয়াচোন এডাল দিয়া এডাল দিয়া এয়া মাংস তৰকাৰী বনি আছে আৰু এইফালে আকৌ চবতকৈ হাইষ্ট ডিজে যোনটো তাত মানে এনেকুৱাই ভয়ংকৰ গান বাজিছে চবেই নাচিবলৈ মানে ষ্টাৰ্ট কৰি দিছে একদম মানুহ জমা হৈ গোট খাই গৈছে আৰু भली कड़ाई गुट
এইফালে মই নথকাত আকৌ সিহঁতে ভিডিঅ' ক্লিপবিলাক লৈ থৈ দিছে মোক দিব বোলে। তাৰপিছত এইফালে আমাৰ খানা উতলি আছে আৰু হৈ গ'লহি। এইফালে এয়া হাঁহৰ মাংস। তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কি বনাইছে, দেখালোঁ এবাৰ অলৰেডি। তাৰপিছত এইফালে আছে কলিজা ভুনা, তাৰপাছত এইফালে আছে ভাত, তাৰপাছত এইফালে আছে মাংস। এইখিনি হৈছে মাংস। এয়া হৈ গ'ল আৰু এতিয়া আমি ভাত খাম আৰু। ফাইনেলি এয়া থুচি আছে, মানে থুচা আৰম্ভ হৈ গৈছে আৰু তৰকাৰী দি আছে। আমি আৰু থুচা নাই আৰু এইফালে খালোঁ আৰু দিয়ক এসাঁজ। ভিডিঅ' কৰিছোঁ ভিডিঅ'। তো বহুত এনজয়ৰ মাজেৰে ২৬ জানুৱাৰীৰ দিনটো ইয়াতে পাৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঘূৰাই আজিলৈ ভিডিঅ'টো সমাপ্ত কৰোঁ। নতুন ভিডিঅ' এটালৈ পুনৰ লগ। বাই বাই।